জালি পৰ্বত ভৈয়াম ভেদি ধৰণী হালি জালি। নমস্কাৰ, মোৰ নাম চিৰঞ্জীৱ বৰগোহাঁই। সকলোলৈকে চন্দন চিৰঞ্জীৱ অফিচিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু লকডাউনৰ সময়, এই লকডাউনৰ সময়ছোৱাত আমাৰ উঠি অহা নৱপ্ৰজন্মৰ শিল্পীসকলে কিনো কৰিছে তাকে চাবলৈ আমি আজি উপস্থিত আছোঁ চৰাইদেউ জিলাৰ পাঁচআলিৰ উদীয়মান কণ্ঠশিল্পী নৱপ্ৰজন্মৰ চৈতন্য চান। আমি এই সময়ত চৈতন্য চানৰ ষ্টুডিঅ'ত আছোঁ। ভাইটিয়ে ইতিমধ্যে কেইবাটাও এলবামত কণ্ঠদান কৰিছে। খুব মৰম লগা ভাইটিটো। ইতিমধ্যে বহুত ঠাইত তেখেতে গীত পৰিৱেশন কৰি ৰাইজৰ মৰম তথা আশীষ লাভ কৰিবলৈ সক্ষম হৈছে। আমি পোনপটীয়াকৈ আমি ভাইটিৰ কাষলৈ যাব বিচাৰিছোঁ। তুমি সংগীতৰ ক্ষেত্ৰখনত জড়িত হোৱা কিমান দিন হ'ল? মই খুব সৰুৰে পৰাই সংগীতৰ ক্ষেত্ৰখনত মোৰ জড়িত। আমাৰ ঘৰত আগৰে পৰাই এটা সংগীতৰ পৰিৱেশ আছিল। মায়ে সংগীতত বিশাৰদ, মায়ে মোক গান শিকাইছিলে আৰু পাপাই গীটাৰ বজাই মোক সহায় কৰিছিলে। গতিকে মই খুব সৰুৰে পৰাই সংগীতৰ ক্ষেত্ৰখনত জড়িত। জানি খুব ভাল পালোঁ, যিহেতু তেখেতৰ পিতৃ মাতৃ সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত। তাৰ কাৰণে আজি চৈতন্য চানে আজি এইখিনি পৰ্যায় পাইছেহি। আমি নিশ্চয় আপোনালোকে গম পাইছে যে আমি এটা ষ্টুডিঅ'ত বহি আছোঁ। চৈতন্য চানে ঘৰতে এটি ষ্টুডিঅ'ৰ ব্যৱস্থা কৰি লৈছে। ইয়াতে তেখেতে সংগীত চৰ্চা কৰি থাকে। তুমি ইতিমধ্যে এলবাম কৰিছানে? হয়, কৰিছোঁ। এলবাম কৰিছা যদি মই নামকেইটা জানিব বিচাৰোঁ। মই যেতিয়া খুব সৰু আছিলোঁ, মই 5 বছৰ আছিলে তেতিয়া মই এটা এলবাম কৰি উলিয়াইছিলোঁ। 5 বছৰ বয়স? 5 বছৰ বয়স। হয়। পুৱাৰ ডালি বুলি কয়। হয়। তেখেতে পুৱাৰ ডালিৰ উপৰি তুমি আৰু অন্য এলবাম কৰিছিলা? নামকেইটা যদি এই সময়ত আমাৰ দৰ্শকসকলে জানিবলৈ পায় নিশ্চয় ভাল হ'ব। বৰদৈচিলা। আমি অনুষ্ঠানটি আৰম্ভণতে চৈতন্য চানৰ কণ্ঠত এটি গীত গীতেৰে আমি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিম। গতিকে আমি চৈতন্য চানৰ এটি গীত প্ৰথমতে আমি শুনিব বিচাৰিছোঁ। ধন্যবাদ। ইতিমধ্যে আপোনালোকে তেখেতৰ কণ্ঠৰ মান পালে। কি সুন্দৰ কণ্ঠৰে তেখেতে এই গীতটি আমাৰ আপোনালোকৰ লগত পৰিৱেশন কৰি দেখুৱালে।
আমি পোনপটীয়াকৈ এতিয়া ভাইটিৰ মা দেউতাৰ নাম যদি আমি জানিব বিচাৰোঁ তেতিয়াহ'লে মা আৰু দেউতাৰ নামটো যদি ৰাইজে জানিব নিশ্চয় ভাল হ'ব। মোৰ মাৰ নাম লক্ষীপ্ৰভা গগৈ আৰু পাপাৰ নাম মনোৰঞ্জন গগৈ। হয়, তুমি বৰ্তমান কিহত পঢ়ি আছা? মই বৰ্তমান ক্লাছ 8ত পঢ়ি আছা। হয় হয়, ইয়াৰ তুমি সংগীতৰ সমান্তৰালভাৱে অন্য কিবা ক্ষেত্ৰত লগত জড়িত হৈ থাকানে? বা যিহেতু এতিয়া লকডাউন ইতিমধ্যে আমাৰ ভাৰতবৰ্ষত ঘোষণা কৰিলে, গতিকে তুমি মই আজৰি সময়খিনি গম পাইছোঁ তুমি তোমাৰ ষ্টুডিঅ'ত পঢ়া, গান নিজৰ সংগীত তুমি চৰ্চা কৰা, তাৰ উপৰি তুমি কি কৰি ভাল পোৱা সংগীতৰ উপৰিও? লকডাউনৰ সময়ত সদায় কৰিবলগীয়া পঢ়া শুনাটো আছে। তাৰোপৰি মোৰ খুব ভাল লগা পুৰণি পুৰণি গীত কিছুমান মই নিজে মিউজিক এৰেঞ্জ কৰি আছোঁ। কেইটামান গীত ইতিমধ্যে ৰাইজৰ মাজলৈ এৰি দিয়া হৈছে আৰু কেইটামান গীত কৰি আছোঁ। 2 দিনতে চাগে সেই গীত কেতিয়াও ৰাইজৰ মাজলৈ এৰি দিব পাৰিম। হয় হয়, আমি জানি খুবেই আনন্দিত হৈছোঁ। বিশেষকৈ চৈতন্য চানৰ পিতৃ মাতৃ এজন সফল পিতৃ বুলি ক'ব লাগিব যে এনে এজন সন্তানে আজি তেখেতৰ সন্তানে ইমান সুন্দৰ গীত পৰিৱেশনেৰে ৰাইজৰ মৰমাশিস লাভ কৰিবলৈ সক্ষম হয়। আমিও তেখেতৰ কণ্ঠৰ প্ৰেমত পৰিছোঁ। ভাইটি, তুমি যিহেতু সংগীতৰ ক্ষেত্ৰখনত জড়িত, তুমি সংগীত চৰ্চা বা সংগীতৰ শিক্ষা কাৰোবাৰ ওচৰত গ্ৰহণ কৰিছিলানে? হয়, প্ৰথমতে মই ঘৰতে সংগীত শিকিছিলোঁ। মায়ে শিকাইছিলে আৰু পাপাই গীটাৰ বজাই সহায় কৰিছিলে। বৰ্তমান মই শ্ৰদ্ধাৰ অতুল হাতীবৰুৱা ছাৰৰ ওচৰত আনুষ্ঠানিকভাৱে সংগীত শিক্ষা গ্ৰহণ কৰিছোঁ। হয় হয়, যিহেতু আমাক অলপ আগতে তেখেতে জানিবলৈ দিছিলে যে তেখেতৰ মাতৃয়ে সংগীতৰ বিষয়ত লৈ উঠিছে। তেখেতে ঘৰুৱা পৰিৱেশতে প্ৰথম পৰ্যায়ত তেখেতে সংগীত শিক্ষা গ্ৰহণ কৰিলে। তাৰপিছত তেখেতে নাম শিকিছিলে শিক্ষাগুৰুজনো অতুল হাতীমূৰীয়া দেৱৰ ওচৰত তেখেতে শিক্ষা গ্ৰহণ কৰিছিলে। আমি অতিকৈ সুখী হৈছোঁ চৈতন্য চানৰ কণ্ঠত আমি পুনৰবাৰ এটি যিহেতু বিহুৰ বতৰ নহয় জানো, বসন্তৰ এই সময়ছোৱাত এফাকি বিহু নুশুনিলে নিশ্চয় ভাল নালাগিব। গতিকে আমি পুনৰবাৰ চৈতন্যৰ কণ্ঠত এফাকি বিহু শুনিম।
যিহেতু বসন্তৰে মধুৰ দিনকেইটাত আমি চৈতন্যৰ কণ্ঠত আমি এফাকি বিহুগীত শুনিলোঁ, খুবেই ভাল লাগিল। আপোনালোকে নিশ্চয় ভাল পালে। আমি কণমানি ভাইটিটোক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে এই সংগীতৰ ক্ষেত্ৰখনত বহুতো আগুৱাই যায়। যিহেতু সময় খুব কম, আমি আৰু আমাৰ অনুষ্ঠানটো বৰ দীঘলীয়া নকৰোঁ। ই যিহেতু কেইবাটাও এলবামত কণ্ঠদান কৰিছে, গতিকে চৈতন্যৰ এটা নিজৰ এলবামৰ গীতেৰে আমি আমাৰ অনুষ্ঠানটো সামৰি মাৰিব লাগিব। গতিকে চৈতন্যক আমি তোমাৰ নিজৰ এলবামৰে এটি গীতেৰে আমি আমাৰ অনুষ্ঠানটো সামৰি যিহেতু মাৰিম, গতিকে তোমাক এটি গীত পৰিৱেশন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এতিয়া মোৰ অলপতে মুক্তি পোৱা এটি গীত বৰদৈচিলা সাৰহুৰ ৰাধামোহন বৰুৱা ছাৰৰ, আৰু সংগীত মই আৰু নৱলাহন চেঁচাই, গতিকে এই গীতটিকে গাই দিছোঁ। নিশ্চয় নিশ্চয়।
লিখিবলৈ মন যায় কিন্তু কি কৰিম যেহেতু সময় খুব কম গতিকে আমি আমাৰ অনুষ্ঠানটো ইতিমধ্যে আমি সামৰণি মাৰিব লাগিব আপোনালোকে সকলোৱে চৈতন্যক আশীৰ্বাদ কৰিব যাতে সফলতা আকাশ চুৱে এই সংগীতৰ ক্ষেত্ৰখনত আগুৱাই গৈ ই আমাৰ গোটেই চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে সমগ্ৰ অসমতে ই যাতে অসমৰ আগশাৰী শিল্পীৰ স্থানত অগ্ৰসৰ হ'বলৈ সক্ষম হয় তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব আমি আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ চৈতন্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ব্যস্ততাৰ মাজতো সি আমাক এইখিনি সময় দিয়াৰ কাৰণে আমি তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয়